जय हिंद जय भारत स्वागतम জানাইছো অন্য নতুন ভিডিঅ' লত বৰ্তমান আসাম পুলিচ হোমগাৰ্ড আহি গ'ল আকৌ নতুন ভাল খবৰ দৰমহা আপোনালোকৰ 23010 টকা পৰা ষ্টাৰ্ট হৈ গৈছে কিছু দিনৰ আগৰ পৰা যিবোৰ আপোনালোকৰ হোমগাৰ্ডৰ দৰমহা হেতু 23010 টকা কৰি দিয়া হৈছে ইয়াৰে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন অকল আপোনালোকৰ সিম্পল 10 পাছ হলে আপোনালোকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব ৰানিং আপোনালোকৰ 1.6 কিলোমিটাৰ হ'ব তো আপোনালোকৰ সকলো সবিশেষ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম কেতিয়া আপোনালোকৰ এপ্লাই হব কিমান কি লাগিব আপোনালোকৰ পোষ্ট কিমান আহিব হেতু বিষয়ত আপোনালোকক সকলো সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই দিব লগতে মোৰ চেনেলত যদি আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনে ধৰণৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে সদায় পাই থাকে ফাৰ্স্ট অফ অল আপোনালোকক এটা কথা কৈ লওঁ যে যিসকল কেণ্ডিডেট আসাম পুলিচ আৰু আসাম কমাণ্ডো ফৰেষ্ট বেটেলিয়নৰ যিসমূহ নতুনকৈ পদ মুকলি কৰা আছে এজ ৰিলেক্সেশ্যন আপোনালোকৰ দিয়া হৈছে 18 to 21 বা 23 আপোনালোকৰ এজ লিমিট দিয়া হৈছে আসাম পুলিচত আপোনালোকৰ এছটি কাৰণে 28 আপোনালোকৰ ওবিসি এমওবিসি কাৰণে 25 মান 26 মান দিয়া হৈছে তো যিসকল কেণ্ডিডেটৰ এজ ৰিলেক্সেশ্যন দিয়াৰ পাছতো আপোনালোকৰ এজবোৰ বেছি হৈ গৈছে সেই সকল কেণ্ডিডেটৰ বাবে এই খবৰটো বহুত ভাল বুলি ক'ব পাৰি কাৰণ আপোনালোকৰ ইয়াতে 18 বছৰ বা 38 বছৰ বা আপোনালোকে 42 বছৰলৈকে আপোনালোকে এই পদসমূহত এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে এটা ভাল চৰকাৰী দৰমহা লাভ কৰিব পাৰিব তো বন্ধু-বান্ধৱীসকল আপোনালোকৰ যেটো আসাম পুলিচ হোমগাৰ্ড আপোনালোকৰ যেটো আপোনালোকৰ হোমগাৰ্ডৰ পোষ্ট আপোনালোকৰ কিছু দিনৰ পাছতে যেটো আপোনালোকৰ 10000 পদ মুকলি কৰি দিয়া হ'ব তাৰে ভিতৰতে আপোনালোকৰ হোমগাৰ্ডৰ পোষ্টটো 500 প্লাস আপোনালোকৰ হোমগাৰ্ডৰ পোষ্টটো দেখিবলৈ পোৱা যাব তাতে আপোনালোকৰ দৰমহা 23010 টকাই হ'ব আপোনালোকৰ কোনো ধৰণৰ হেৰফেৰ নহয় আপোনালোকে প্ৰথম চাকৰি পাওঁতো হিমানটো দৰমহা পাব লগতে আপোনালোকৰ শেষ মুহূৰ্তটো আপোনালোকে হিমানটোৱে দৰমহা পাব কোনো ধৰণৰ আপোনালোকৰ পেনশন নাথাকে কাৰণ এইটো অকল আপোনালোকৰ হোমগাৰ্ডৰ পোষ্ট হয় আপোনালোকৰ হোমগাৰ্ডৰ পোষ্টত আপোনালোকে কোনো ধৰণৰ পেনশন নাথাকে আপোনালোকে জাস্ট ষ্টাৰ্টিংৰ পৰা আপোনালোকৰ এন লৈকে 23010 টকা আপোনালোকৰ মান্থলি স্যালাৰি হ'ব লগতে ডেইলি ওয়াইজ আপোনালোকে 667 আপোনালোকে रुपीस ডেইলি ওয়াইজ আপোনালোকে পাব লগতে আপোনালোকক ক'বলৈ গ'লে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন সিম্পল 10 পাছ হলে আপোনালোকে এই পদসমূহত এপ্লাই কৰিব পাৰিব আপোনালোকৰ ৰানিং আপোনালোকৰ 1.6 কিলোমিটাৰ হ'ব লগতে টাইম দিয়া হ'ব 7 মিনিট যেটো আপোনালোকৰ বয়স কেণ্ডিডেটৰ অকল থাকে এই পোষ্টটো তো লগতে আপোনালোকক পোষ্ট কিমান আহিব ক'বলৈ গ'লে আপোনালোকৰ 500 প্লাস আপোনালোকৰ ইয়াতে পোষ্ট দেখিবলৈ পোৱা যাব লগতে আপোনালোকে ইয়াতে হাইট চেষ্ট ইমানকে আপোনালোকৰ মাপ কৰি থকা নহয় কাৰণ হেবৰ অনলি আপোনালোকৰ কোৱালিফাই কৰিলে হৈ যায় লগতে আপোনালোকৰ মেইন ইম্পৰ্টেন্ট হৈছে আপোনালোকৰ এপ্লাই অনলাইন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব বহুতৰে মনতে এটাই কোৱেশ্চন যে যিকোনো আপোনালোকৰ আসাম পুলিচ হওক কমাণ্ডো বেটালিয়ন হওক আপোনালোকৰ ফৰেষ্ট বেটালিয়ন হওক বা আপোনালোকৰ এপিডিচিএলৰ যিসমূহ পোষ্ট আহিব বুলি কৈ আছে সেইসমূহে হওক তো বহুতৰে মনতে এটা ডাউট আছে যে কোৱেশ্চন আছে যে এই পোষ্টসমূহ কেতিয়াৰ পৰা মুকলি হ'ব তো বন্ধু-বান্ধৱীসকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে কিছু দিনৰ আগতে আপোনালোকক ঘোষণা কৰিয়ে দিছিলে যে 10000 নতুনকৈ আকৌ পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি দিয়া হ'ব বুলি তো বহুত ভাল খবৰ আপোনালোকৰ কাৰণে লৈ আহিছিলো কিছু দিনৰ আগতে মই ভিডিঅ' আপলোড কৰিছিলো আপোনালোকে হয়তো চাইছে তো আপোনালোকে জানিব পাৰিছে যে 10000 পদৰ আকৌ নিযুক্তি দিয়া হ'ব ডিসেম্বৰ নহলে আপোনালোকৰ জানুৱাৰী মাহত ডিসেম্বৰৰ শেষত জানুৱাৰী আৰু ফাৰ্ষ্টত তো আপোনালোকে যেটো আসাম পুলিচ হোমগাৰ্ডৰ যিসমূহ পোষ্ট তাৰে ভিতৰতে আপোনালোকৰ 10000 ভিতৰতে আপোনালোকৰ 500 পোষ্ট আসাম পুলিচ হোমগাৰ্ডৰ দেখিবলৈ পোৱা যাব তাতে আপোনালোকৰ যিসমূহ 10000 পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া যেতিয়া চলি থাকিব সেইসমূহৰ মাজতে আপোনালোকৰ হোমগাৰ্ডৰ যেটো আপোনালোকৰ 500 প্লাস আপোনালোকৰ পোষ্ট হেতু আহিবলগীয়া হেতু আপোনালোকে দেখিবলৈ পোৱা যাব যেটো আপোনালোকৰ 10000 পদৰ মাজতে আপোনালোকে দেখিবলৈ পোৱা যাব হোমগাৰ্ডক 500 প্লাস পদ তো বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চিন্ত মনে থাকক আপোনালোকে আসাম পুলিচৰ কাৰণে তৈয়াৰী কৰি থাকক ফৰেষ্ট বেটেলিয়নৰ কাৰণে আপোনালোকে তৈয়াৰী কৰি থাকক লগতে আপোনালোকে কমাণ্ডো বেটালিয়নৰ কাৰণে আপোনালোকে তৈয়াৰী এতিয়াৰ পৰা কৰি থাকক যাতে নেক্সট বাৰ আপোনালোকে যোৱাবাৰ যেটো কৰিলে হেতু আপোনালোকৰ লগত যাতে আকৌ দুনাই নহয় তো যদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অকণো হেল্পফুল হৈছে তেনেহলে প্লিজ এটা লাইক কৰি দিব লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনে ধৰণৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে সদায় পাই থাকে তো আজি কাৰণে ইমানেই জয় হিন্দ জয় ভাৰত জয় অসম